আহিছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব। হয়তো থাম্বনেইল দেখি কিছুমানে গম পাইছে, কিছুমানে গম পোৱা নাইকিয়া। আজি ভ্লগ এটা বনাবলৈ আৰম্ভ কৰিছোঁ আৰু সিফালে মৰমে পূৰা চিঞৰি আছে, যিহেতু ৰাতিপুৱা 8টাৰ পৰা ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। সি চাহ খাই আছে, যিহেতু মই যোৱা নাই। আৰু এতিয়া ৰাতিপুৱাৰ কামখিনি কৰি গা পা ধুই জাষ্ট আজৰি হৈ আহিছোঁ। ব্ৰেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব, অকণমান খেলি মেলি হৈ আছে। দেখিছে ৰুমটো পূৰা খালী হৈ গৈছে। বহুত দুখতো ক'ব লাগিব আৰু মানে ভালো লাগি আছে। কিন্তু আজি বনাওঁ নবনাওকৈ ভ্লগটো বনাইছোঁ, কাৰণ হয়তো সকলোৱে থাম্বনেইল দেখি বহুতৰে মনত প্ৰশ্ন হৈছে যে কিয় মই আজি এই ঘৰখন এৰি পেলাই, মানে বিয়া হৈ ভৰিৰে খচকা প্ৰথম মানে ঘৰখন থকা ঘৰখন এৰি পেলাই মই একেবাৰে যাবলৈ ওলাইছোঁ বেলেগ এটা ঘৰলৈ। হয়তো মোৰ যিসকল ভিউৱাৰ্ছ আগৰ ভ্লগ চাইছে হয়তো গম পাইছে, মই নতুন ঘৰৰ কাম কৰি আছিলোঁ। দূৰৈত নহয়, আমাৰ ফ্ৰণ্টতে। ঘৰটো অৱশেষত কমপ্লিট হ'ল আৰু আজি কাইলৈ ঘৰ লোৱা আছে। আজি শেষৰটো দিন শাহু মা, শহু দেউতা আৰু ঘৰৰ সকলোৰে লগত শেষৰটো দিন। আৰু এই ঘৰটোত, বিশেষকৈ এই ৰুমটোত মোৰ আজি শেষৰটো দিন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কেনেকৈ পাৰ কৰোঁ দিনটো। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাব, মোক মৰম দিব আৰু লগতে যদি নতুন ভিউৱাৰ্ছ হয় সেইসকলক কৈছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব। জীৱনৰ প্ৰতিটো সুখ বা প্ৰতিটো মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যেতিয়া, দুখ সুখ সকলোবোৰ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সেই ভাবি আজি ভিডিঅ'টো বনাইছোঁ। বেয়াকৈ কমেণ্ট কোনেও নকৰিব, কাৰণ বহুত মনটো বেয়া। অকণ ভালো লাগি আছে, নতুন ঘৰৰ যিহেতু কামখিনি সম্পূৰ্ণ হৈ গ'ল অৱশেষত। কিন্তু যিহেতু এই ঘৰখন আৰু মানুহখিনি এৰি থৈ যাব লাগিব, সকলোৱে হয়তো বুজিব পাৰিব। কাৰণ প্ৰথম বিয়া হৈ অহা ঘৰখন, প্ৰথম মানে থকা ঘৰখন যেতিয়া এৰি যাব লাগে, হয়তো সকলোৰে দুখ লাগে। ওচৰতে থাকিম, কিন্তু তেওঁ যিহেতু এইখন ঘৰত থাকিব আৰু নোৱাৰিম, সেইকাৰণে আজি ভ্লগটো বনাইছোঁ। সকলোৰে লগত কেনেকৈ দিনটো পাৰ কৰোঁ, দুখ সুখৰ মাজতে ভ্লগটো বনাবৰ চেষ্টা কৰিম। সকলো মুহূৰ্ত আপোনালোকৰ লগত দেখাব চেষ্টা কৰিম। যিহেতু কাইলৈ ঘৰ লোৱা, সকাম অকণো কৰিব লাগিব, কাৰণ চুওৱা হৈছে ঘৰ লোৱাত। সকলোৱে চুৱাই, কাৰোবাক যত্ন কৰিব দিয়ে, কাৰোবাক নাম গাব দিয়ে। আমাক পিছে নামে গোৱাব দিছে আৰু ভোজ ভাত হ'ব। সেইকাৰণে আজি গোটেই দিনটো ব্যস্ততাৰে মানে ভৰা, তাৰ মাজতে অকণমান সময় উলিয়াই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। যদি ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যিসকল নতুন ব্যক্তি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিব সেইসকলক কৈছোঁ ছাবস্ক্ৰাইব কৰি যাব, যাতে মই আগুৱাই যাব পাৰোঁ। আৰু বেকগ্ৰাউণ্ডটো সেইকাৰণে ইগন'ৰ কৰিব দিছোঁ, কাৰণ আলনাডালত একেবাৰে কাপোৰ মানে নধৰা হৈ গৈছে, দেখিছে। আৰু এইবিলাক চব খালী ফ্ৰিজটো আছে আৰু এয়া বিচনা পাৰা হোৱাই নাই, বিচনাখন আছে। ফ্ৰিজটো আৰু বিচনাখন নিবলৈ আছে। আলনাডাল নিনিওঁ বাৰু, দুডাল আলনা যিহেতু আনিলোঁ। কাপোৰখিনি নিম, সেইকাৰণে কাপোৰবিলাক ধোৱা চোৱা কাপোৰবিলাক ইয়াতে থৈছোঁ। গডৰেজটো কালিয়ে নিয়া হ'ল। আজি যিহেতু আমি ইয়াতে থাকিম, সেইকাৰণে কাপোৰখিনি নিয়া নাই। নামকণ গোৱাৰ পিছতহে সেনে থাকিব লাগে। নতুন ঘৰত সকলোৰে হয়তো নিয়ম বেলেগ বেলেগ হ'ব পাৰে। আৰু যিহেতু আমাৰ ওচৰতে ফ্ৰণ্টতে, মই দেখাই দিম কিমান ডিষ্টেঞ্চ নতুন ঘৰলৈ, দেখাই দিম বাৰু। সেইকাৰণে আৰু বস্তুবিলাক লাহে ধীৰে নি আছোঁ। ফ্ৰিজটো আজি লৈ যাম, যিহেতু আৰু এটা ফ্ৰিজ আছে, সেইটো ফ্ৰিজ ইয়াত কানেক্ট কৰি দিব। আৰু পালেংখন কাইলৈ নিব, যিহেতু আজি আমি থ'ব লাগিব। মা দেউতাও আহিছে নগাঁৱৰ পৰা, মোৰ মা দেউতা তাতে শুইছে কালি, আমিহে হোৱা নাই। আমি কাইলৈৰ পৰা শুম নামকণ গোৱাৰ পিছত। তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক শেষলৈকে আৰু জনাব নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো কৈছোঁ কাইলৈ ঘৰ লোৱা আৰু সকাম হ'ব। এয়া বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। বহুত ৰ'দ দি আছে আৰু সিফালে মৰমে পূৰা কথা কৈ আছে। আৰু সেয়া দেউতাই বাঁহ কাটি আছে। এয়া বাঁহ মানে পেলাই থৈ গৈছে। সি পেণ্ডেলৰ মানুহ আহিব, পেণ্ডেল দিব আৰু দেখাই একদম পূৰা
নতুন ঘৰত আহি পেলাই ভিডিঅ' বনাইছোঁ। অকণমান পাৰফিউম মাৰি ল'লোহি। মই এইটো ব্যৱহাৰ কৰোঁ, অচম, বহুত ভাল লাগে। আৰু ড্ৰেছিংখন ইয়াতে ৰাখিছোঁ, যিখিনি মোৰ পুৰণা বস্তু আছিলে সেইখিনি অনা হৈছে। আৰু কালি এয়া পৰ্দাবিলাক লগাইছে। মই বাৰু হোম টুৰ এটা দিম বাৰু, যদি বিচাৰে কমেণ্টত জনাব হোম টুৰ নতুন ঘৰটোৰ, কিন্তু এতিয়া নহয়। আৰু এয়া বিচনা চিচনাবিলাক আনিছে, কিন্তু দুখৰ কথা এইটোৱে, কালি এইখন বিচনাত বহুতে দেউতাই এনেকুৱা লেহুকা বিচনা আনিলে, ভাঙি সোমাই গ'ল। আৰু এইডাল আলনা নতুনকৈ কিনা হৈছে, অলপ চলপকৈ মানে জাপিছে আৰু কাপোৰ। আৰু গডৰেজ ইয়াতে ৰাখিছোঁ। এনেকৈ আৰু বেলেগ বস্তু তেনেকুৱা কিনা নাই। আৰু ভিতৰত কি হৈ আছে দেখাওঁ বাৰু ব'লক। আৰু এতিয়া এইটো কিটচেন। পূৰা এয়া মানুহজনে গোঁসাই থাপনা যিহেতু লগাব, লাইটটো দি দিওঁ। গোঁসাই থাপনা যিহেতু লগাব, এয়া ৰেডি কৰি আছে। গোঁসাই থাপনা যিহেতু বহুত জৰুৰী। আৰু এইডাল ষ্টেণ্ড, কাপোৰখিনি বাচনখিনি মায়ে বাৰু চিজিল লগালে। আৰু এয়া গেছটো এইখিনিত ৰাখিছে, যিহেতু এইটো পূব চাইড হয় আমাৰ, পূব মোৱাকৈ হেনো বস্তু বনোৱা বা জুই পূব মোৱা কৰিব লাগে, সেইকাৰণে। আৰু এয়া টেমাবোৰ এনেকৈ বৰ্তমান ৰাখিছোঁ, যিহেতু মানে যেনেকৈ পাৰিছোঁ আৰু এতিয়া বৰ্তমান সোমাই লওঁ আৰু ঘৰটোত। আৰু এটা বস্তু দেখাইছোঁ আপোনালোকক, এইখন খুলি একদম পূৰা খুলি দিয়াৰ পিছত পূৰা গোটেইখন সেউজীয়া পথাৰ, গছ, বহুত ৰ'দ দি আছে বাহিৰত, সেইকাৰণে ফ'কাচে কৰিব পৰা নাই কেমেৰাটো। দেখিছেনে, পূৰা একদম চব সেউজীয়া, সঁচাকৈ ভাল লাগে। ইয়াতো গৰম দিনত ধুনীয়াকৈ বহি পেলাই মানে হাৱা খাই থাকিব পাৰিম। আৰু আন্ধাৰত হৈছে, মাৰি দিওঁ দৰজাখন। আৰু এইটো এটা বেচিন, সেইফালে ইনভাৰ্টাৰটো থোৱা হৈছে। আৰু এইখন ডাইনিং বৰ্তমান। এয়া কালি পৰ্দাবিলাক লগাইছে। আৰু এইটো ৰুমত টিভিটো ইয়াতে লগোৱা হৈছে, টিভিটো আনিলে বাৰু। আৰু এইখন বিচনা সৰুকৈ এনেকৈ থৈছে। আৰু এয়া সকামৰ বজাৰ, সকাম বুলিয়ে কৈছোঁ আৰু, যিহেতু ভকত সকলো আহিব, এনেকৈ থৈ দিছে। আৰু এইফালে এডাল আলনা, বাছ সিমানেই। আৰু নেদেখাওঁ, হোম টুৰত দেখাম বাৰু আপোনালোকক বেলেগকৈ এটা, যদি ভিডিঅ' ব্লগ বিচাৰে। ভ্লগত বেলেগ ভিডিঅ'ত মই ভালকৈ ধুনীয়াকৈ দেখাম ঘৰটো, কমেণ্টত জনাব। আৰু দিনটো যিহেতু মোৰ বহুত ব্যস্ততাৰে ভৰা, আজিৰ দিনটো এনেকৈ ভিডিঅ' কৰি থাকিব সময় নাই। কামত লাগোঁগৈ, ধুমাধুম গা ধুই আহিছোঁ, খোৱা বোৱা কিবা যোগাৰ কৰোঁগৈ, সকলো কামে কামে ব্যস্ত। আৰু মই এনেকৈ মোবাইলত ভিডিঅ' বনাই থাকিলে সকলোৱে খং কৰিব। যিমান পাৰোঁ দেখাব চেষ্টা কৰিম, তেতিয়া ভিডিঅ'টো সম্পূৰ্ণ চাই থাকোঁ। ৰাতিপুৱাৰ কামখিনি কৰাৰ পিছত এয়া অকণমান বাহিৰৰ পৰিৱেশ দেখুৱাইছোঁ। দেখিছে, এয়া আমাৰ পুৰণা ঘৰ। আৰু এয়া আমাৰ, যিহেতু ইয়াতে নামকণ গোৱাম, ঘৰৰ ফ্ৰণ্টতে নামৰ কাৰণে পেণ্ডেল দি আছে। আৰু এয়া এইফালে মই ভাতত লাগি আছোঁ। অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, গোটেইখিনি কৰিব পৰা নাইকিয়া। হয়তো সকলোৱে বুজি পাইছে, এখন ঘৰত যেতিয়া কিবা এটা পাতা হয় কিমান কাম হয় সকলোৱে জানে। আৰু এয়া পটাপট মই ভাতকেইটা বনাই লওঁ, যিহেতু ৰাতিলৈ মাছ মাংস একো খাব নোৱাৰোঁ। সেইকাৰণে আলহীও আছে, সেইকাৰণে মাছ মানে
দিনতে মাছ আনি বনোৱা হৈছে পেণ্ডেলৰ মানুহখিনিও ভাত খাব তেতিয়াহ'লে মই পটাপট কামখিনি কৰি অকণমান পিছত লগ পাই আছোঁ A few inches later. Hey guys, ভিডিঅ' এতিয়া কৰিছোঁ এতিয়া 5টাই বাজিব হ'ল আৰু জাষ্ট মৰম উঠিছে তাক অকণমান ফ্ৰেছ কৰি পেলাই বাপেকৰ লগত অকণমান উঠাইছোঁ বাপেক যিহেতু এই বিচনাখন দেখাইছিলোঁ এই ধানডাল অকণমান ভাল কৰিব গৈছে মেৰামতি আৰু নতুন ঘৰলৈ আহিছোঁ আহি পেলাই ইয়াৰ খিৰিকী চিৰিকীবিলাক মাৰি পৰ্দা চৰ্দাবিলাক এতিয়া মানে মেলি পেলাই দিছোঁহি যিহেতু সন্ধিয়া লাগিছে আৰু ইফালে কামবোৰো প্ৰায় হৈছেহিয়ে চাউলখিনি জাৰিবলৈ আছে চাউলখিনি জাৰি হ'লে অলম'ষ্ট হৈ যাব আৰু দেখিছে পেণ্ডেলে মানুহে পেণ্ডেল দি আছে মানে কি হ'ল তেওঁলোকৰ হৈ গ'লহেঁতেন কিন্তু আমি ভিতৰত মানে অকণমান আৰাম কৰাৰ কাৰণে তেওঁলোকে কৈছিলোঁ কিবা কৰিলে কিবা সেইকাৰণে আকৌ এতিয়া মানে পুনৰ হেৰি কৰিছে আকৌ বাঁহ খুলি আকৌ দিবলগীয়া হৈছে বেচেৰাকেইটা কষ্ট হ'ল চাহ বনাই তেখেতলোকক দিওঁগৈ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু মানে ভিডিঅ'টো আৰু ইণ্টাৰেষ্টিং হ'ব ৰাতিলৈ কাৰণ বহুত আলহী অহা কথা আছে সকলোবোৰ দেখাম যিমান পাৰোঁ কামৰ মাজে মাজে দেখিছে কিমান কাম সকামৰ আগদিনাখন সকলোৰে হয়তো কাম হ'বই আৰু হয় নাই ঠিক আছে ভিডিঅ'টো চাই থাকক পিছত লগ পাই আছোঁ A few inches later. এতিয়া ৰাতি 9টাই বাজিলে ভিডিঅ' কৰিবই পৰা নাই ভাগৰ লাগি গৈছে কিমান কাম কৰিব আৰু এতিয়া লাগি আছোঁ ভাতত এয়া দালি আলু পিটিকা হ'ব যিহেতু আজি কাইলৈ আমাৰ যিহেতু নাম এখন আছে সেইকাৰণে নিৰামিষ খাম আজি আলু পিটিকা আৰু দালি নেমু ল'ম আৰু পদিনা চাটনি অকণ বনাই আৰু লাগি আছোঁ তাকে ভাতত চাওঁচোন আৰু কিমান ভিডিঅ' কৰিব পাৰোঁ তেতিয়া ভিডিঅ'টো চাই থাকক মোৰ লগতে আপোনালোকে সকলোৱে কি কি কৰোঁ কি নকৰোঁ চাই থাকক Tomorrow for sure. গাইজ গুড মৰ্ণিং আৰু এতিয়া 9টাই বাজিলে কালি ভাত চাত খাই পেলাই আৰু ভিডিঅ' কৰি নাথাকিলোঁ বহুত মানে কামৰ ব্যস্ততা হৈ গ'ল সেইকাৰণে আৰু এতিয়া ৰাতিপুৱা 9টা বাজিছে গা পা ধুই কাম বন কৰি মানে বাহি কাম কৰি আজৰি হ'লোঁ বাৰু কিন্তু এতিয়া বাকীখিনি কামত লাগি আছোঁ একেবাৰে সময় নাইকিয়া ভকত আহিছেই বহুতখিনি পুৰিখিনি বনাবলৈ লৈছে দেখাই আছোঁ বাৰু আপোনালোকক বাহিৰৰ পৰিৱেশটো কি হৈ আছে তেলে বলক পইচা কিন্তু কান্দা নাই আৰে কোনো না ওচৰত কোৱা মানে যে আরে জান লখন জানো কি জানো সোয়াই নাই ভিডিঅ' সকলো কামে কামে ব্যস্ত আৰু এতিয়া অকণমান ঘৰৰ পৰিৱেশটো দেখাইছোঁ যিহেতু ভকতসকল সকলো আহিছে চাহ খাইছে আৰু ভাত মানে বনাই আছে আৰু এয়া পুথি পঢ়িবৰ কাৰণে আৰম্ভ কৰিব ওলাইছে তেতিয়াহ'লে ভিডিঅ' আৰু ইমান কৰি নাথাকোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম নতুন ঘৰৰ পৰা এয়া সকলো আলহীবোৰো আহিছে আৰু দেখাই নাথাকোঁ যিহেতু কাম বহুত আছে ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই